আছামিজ গাৰ্লছ এটাই পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজি যিহেতু মাঘৰ 1 তাৰিখ সেইকাৰণে ভাবিলোঁ আজিও এটি ভিডিঅ' বনাম বুলি আৰু মানে যিখিনি পাৰোঁ আৰু সেইখিনি দেখুৱাম। এতিয়া মানে আৰু আমাৰ গাঁৱৰে মন্দিৰত সেৱা কৰিব যাম বুলি ভাবিছোঁ, সেয়াও দেখুৱাম আপোনালোকক। আপোনালোকে বাৰু আৰু ভিডিঅ'টো চাই থাকিব আৰু ধুনু কিবা হাই বুলি কওঁ। হাই, গুড মৰ্ণিং। Good morning. আৰু Hello. বিহু খাব আহিব আৰু এয়া দেখিছে নহয়, এইজনী মানে আমাৰ আইতা আছিলে, সেইকাৰণে গা চা ধুই আহিলোঁ যেতিয়া আৰু আজি 1 তাৰিখ সেইকাৰণে ভাবিলোঁ আইতাৰ ফটোখনত এটা সেৱা কৰি লওঁ আৰু ফাইনেলিও আমি মন্দিৰ আহি পালোঁ। মানে 1 তাৰিখ কাৰণে আজি মন্দিৰত আহিলোঁ। আহি থাকোঁতে ভিডিঅ' বনাবৰ নহ'ল, মানে আহি কিনে আৰু বনাই দেখুৱালোঁ আপোনালোকক। এতিয়া বাহঁতে মানে থাকি কিনিছে, মই আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া দেখিছে নহয়, গেটত মানে বহুতে ভিৰ হৈছে। 1 ঘণ্টামান গেটতে ৰখিছোঁ আৰু বহুত মানে ভিৰ হৈছিল সেইকাৰণে। মন্দিৰৰ ভিতৰত আহি পালোঁ কিবাকৈ, মানে ইমানেই ভিৰ হৈছে, বহুত ভিৰ হৈছিল গেটত, সেইকাৰণে এতিয়াহে আহি পালোঁ আৰু মন্দিৰৰ ভিতৰত। আৰু এয়া দেখিছে নহয় ৰাইজ, মানে বহুত মানুহ হৈছে, দেখি চাগে গম পাইছে কিমান মানুহ হৈছে। আৰু আপোনালোকে যদি অহা নাই তেতিয়াহ'লে আহিব পাৰে, মানে বহুতে ভাল লাগে এইটো মন্দিৰত আৰু আহি কিনে। দেখিছে নহয় মানুহ কিমান মানুহ হৈছে। কিন্তু এই ক্ষেত্ৰতে মই কৈছোঁ সকলোৰে আৰু গাইছ এতিয়া মানে আমি পাই গ'লোঁ আৰু এতিয়া মানে খাম আৰু এনেকৈ গোটেইকেইটায়ে। কি আৰু গাইছ এতিয়া আমি মানে ঘৰ আহি পালোঁ। আহি থাকোঁতে মানে ভিডিঅ' বনাবৰ নহ'ল, বহুত মানে ভিৰো হৈছিল, সেইকাৰণে নবনালোঁ আৰু আহি থাকোঁতে। এতিয়া মানে আৰু ঘৰ আহি পালোঁ আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল, মানে আজিলৈ বাই বাই। আৰু